हेलो गाइस आज আপোনালোকক এটা নতুন ব্লগলৈ স্বাগতম আৰু মই আজি গৈ আছো বিয়াৰ বজাৰ কৰিবলৈ মানে বৰ্তাৰ লৰাৰ বিয়া আৰু বিয়া লাগি আছে পুৰা ইগিনেন কাপোৰৰ বজাৰ কৰি আছো এতিয়া গেলামালৰ বস্তুখিনি অৰ্ডাৰংগে যেনেকৈ আলু পিয়াজ এবোৰ মিঠা তেল ৰিফাইন এবোৰ আনিবলৈ আছে হেবু বজাৰ কৰোঁগে এতিয়া মই যাম তাত বজাৰ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু টেণ্টটো কেনেকুৱা ডেকোৰেশ্যন দিছে কি কৰিছে সকলোখিনি দেখাই আছো আমাৰ ইয়াৰ টেণ্ট হাউচ আপোনালোকক দেখাই আছো আৰু তেওঁক চিনাকি কৰাই দিম আৰু আপোনালোকে যদি টেণ্ট হাউচটো ভাল লাগে আপোনালোকে কন্টেক্ট কৰিব পাৰে লখিমপুৰৰে হয় আৰু ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰিব তেতিয়া হলে বজাৰ কৰোঁগে ব্লগ বজাৰ আহি আছে নমাই আছে সকলোৱে এটা এটাকৈ নিয়ক পুৰা বিয়া ধামাকা বজাৰ ফালে ষ্টক বজাৰ কৰি আনিলোঁ চব ষ্টক কৰি আছোঁ চব যিমান চব বিয়া বজাৰ এইটো ৱাল পেইণ্টিং কি বনাইছে নাৰিকলৰ লাডু দেই নাৰিকলৰ লাডু বনাইছে মই তাত টেষ্ট কৰি চোৱাটো ভাল পাওঁ আৰু সোণৰ গহনা কইনাক দিম সেইখিনি আপোনালোকৰ এযোৰ খাৰু আপোনাৰ এইপিনে ফুলি চিনেয়া খাৰু সৰু খাৰু এইপিনে ডাঙৰ খাৰু তাৰপৰা এইপিনে এযোৰ ফুলি তাৰপৰা এইপিনে এযোৰ খাৰু এইটো খাৰুৱে হয় মই ইমান নাজানো আপোনালোকে জানে যদি কমেণ্ট কৰিব কিনো এই বস্তুটো এইবোৰ চব সোণৰ হয় এইপিনেতো গামখাৰু টাইপৰ আপোনালোকে আমাৰ সোণৰ এইবোৰ এইটো নেকলেছ ফুলি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত আমাৰ দাদাৰ বিয়াৰ পেণ্ডেল তহি আছে পুৰা বিয়া ফিলিংছ এইপিনে পেণ্ডেল এইবোৰ মানুহ বহিব ইয়াত চব কাৰ্পেট পাই দিব আমাৰ এই কাকুমণি দৈ ফুৰিছে এইপিনে আমাৰ ভিন্দু এইপিনে এইটো ওপৰতো এইটো ডিজাইন হ'ব তাৰপৰা ছাইডত এইটো ডিজাইন হ'ব সেইটো হ'লে ভাল লাগি চাব সেইটো হ'লে কি ধুনীয়া লাগিব দেখি মজা লাগিব দেখি এইখন গেটখন বহুত ডাঙৰকৈ দিছে গেট হ'লে একদম ইয়াৰ পৰা একদম এনেকৈ কৰি তালৈকে অভাৰ আধা আধি কাম হৈ গৈছেগৈ এইপিনে জাপি এফালে লাইট লগাব এইবোৰ থৈ দিছে তাত ডিম লাইট লাগিব এইপিনে এটা জাপি তিনিটা এইপিনে মেইন ৰভাখনৰ মাছটো একদম পূৰা টুনি চেপ লগাই দিছে ওপৰত এনেকৈ ডিজাইন দিছে আৰু বা বাকী এইপিনে এইবোৰ লাইটবোৰ আছে পৰি মেলি তাৰপৰা এইটো এটা চেল্ফি পইণ্টৰ একদম সোঁ মাজত জাপি লাগিব এইটো জাপি ডিজাইন কৰি থোৱা আছে লগোৱা নাই এইফালে চেল্ফি পইণ্টটো বহিব আধা আধি কাম হৈছে আৰু কাইলৈ গোটেই কমপ্লিট কাম হৈ যাব আমাৰ টেণ্টৰ কাম আধা আধি শেষ হৈ গ'ল আপোনালোকে কমেণ্ট কৰি জনাব টেণ্টৰ ডেকোৰেশ্যনটো কেনেকুৱা লাগিছে টেণ্টটো পচন্দ হৈছে মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আমাৰ ইয়াৰে লখিমপুৰে হয় আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব তেতিয়াহ'লে আজিলৈ বাই বাই